হে গাইস আমি বিয়া খাব আহিছো আজি আৰু আমাৰ ওচৰতে আমাৰ গাঁৱত এখন বিয়া আছে এখন মানে দুখন বিয়া মানে গাঁৱে মানে ইফালে এখন বিয়া আৰু এইটো সাইডত এখন বিয়া আৰু বিয়া আজি তেলো ভাত কালি বিয়া আৰু তাৰমানে আজি এনে আমাৰ গাঁৱৰ ল'ৰা কেইটা মানে ৰভাখন সজাই আছে তাৰ কাৰণে আৰু সিবাগে ডিজে বাজে আছে মানে দফালে দেখুৱাম কেনেকুৱা পেণ্ডেল আৰু অলপ ধামাকা কৰিব যাই আছো মানে অলপ প্ৰেং কৰিম দুই এটা আপি আহিছে অলপ প্ৰপ'জ কৰি অলপ জমানি কৰিম করবি না নকরা মাসাইঙ্গে আৰু ইফালে আছে কইনা পুরা কইনার মেহেন্দি কইনা কানবারে হাইছে চাই এই অবস্থা সাজে আছে আৰু আমাৰ দাদাহঁতে ধুনীয়াকৈ সজাই আছে মাখন ধুনীয়াকৈ আৰু গাইজ এতিয়া বাজিল নহ'ল আৰু এতিয়া সজোৱা হোৱা নাই এই গাইজ মানে ভিডিঅ'টো এতিয়া আৰু কণ্টিনিউ নকৰোঁ এতিয়া ৰাতি 12টা বাজিল আৰু কালি সি বিয়াত আপোনালোকক সম্পূৰ্ণ দেখুৱাম এতিয়া অল ফ্ৰেণ্ডছ গুড নাইট হে গাইজ গুড মৰ্ণিং আৰু এতিয়া উঠোঁতে মোৰ দেৰিয়ে হৈ গ'ল 10টা বাজিল আৰু বিয়া খাব যাব লাগিব আৰু এতিয়া উঠি কিনে ব্ৰাছ ট্ৰাছ কৰি লওঁ তাৰপিছত আপোনালোকক কণ্টিনিউ কৰিছোঁ ভিডিঅ'টো আৰু গাইজ প্ৰথম অহাৰ লগে লগে দাদাহঁতে ক'লে বেলুন ওপৰত লগাব লাগে বুলি আৰু মই অলপ ওখ কাৰণে মই লাগাল পাওঁ তাৰ কাৰণে মোক লগাবলৈ দিলে আৰু মই লগাই আছোঁ আৰু লাষ্টলৈ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকক ধামাকা কৰি আছোঁ আৰু গাইজ আহি কিনে অলপ কিবা কিবি কাম কৰিলোঁ বেলুন চেলুন আলা হৈ গ'ল আৰু কালি ৰাতি আপোনালোকক দেখুৱাই নাছিলোঁ আৰু আজি বেলুন চেলুন হৈ কিনে পুৰা ক্লিয়াৰ ধুনীয়া হৈছে দে বিয়াত আহিলোঁ আৰু তেতিয়া আপোনালোকক গা চা ধুই একদম ফিটিং হৈছোঁ কিন্তু আতি খেতি বেছি ভালকৈ দেখা পোৱা নাই আৰু মানে কি আছে কইনাৰ ৰিয়েকশ্যন কি আছে গোটেইখিনি এতিয়া অলপ ধামাকা কৰিব ইচ্ছা কৰিম ৰাতিলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব দৰা আহাকলৈকে আৰু এতিয়া বলক আৰু ভিতৰলৈ কিয় বিয়া খাব আহিব লাগে কচোন তাৰ পৰা হা খাবা ইচ্ছা বৰবেৰা মানুহে খাবা আহে বেছিকৈ বৰবেৰা না ডগরি খাবা আইছা গুনু গুনুয়ে বিয়া খাবা আইছা হা বদমাছি আৰু গাইজ এইপিনে হ'ল কইনা ফটো উঠাত চব পুৰা ব্যস্ত সকলে কইনাক ফটো মাৰি আছে পুৰা ধুনীয়াকৈ পুৰা একদম আৰু মেইন গাইজ বিয়া বুলিলে আৰু গাইজ আমাৰ কইনাৰ ৰিয়েকশ্যনটো সুধো কইনা হৈ কিনে কেনে তাত কেনে ৰিয়েকশ্যন হৈ আছে কেনেকুৱা লাগে কইনা বহুত গৰম লাগছে আৰু ফিলিংছটো কেনেকুৱা আজি তুমি কইনা হৈছা কেনেকুৱা ফিলিংছ বহুত বেয়া লাগিছে ৰাতি কান্দবা নে নাই অলপ কান্দব গাইজ ভিডিঅ'টো লাষ্টলৈ চাই থাকক কান্দব মানে হাঁহি যাব ওচৰতে যেতিয়ালৈকে লাষ্টলৈ ভিডিঅ'টো চাই থাকক আৰু ধামাকা কৰিছোঁ মাইনা তোমাৰ বিয়া খাই কেনেকুৱা লাগিল একদম ভাল লাগিছে কেনেকুৱা পুৰা খালা হয় নেকি বহুত ষ্টাইলিছ আৰু ফিট হৈ আহিছে গাইজ মানে এতিয়া ৰাতি হৈ গ'ল আৰু বহুত ঘূৰিলোঁ আৰু আমাৰ সুমনে মানে একেলগে পঢ়া আছিল কইনাটোৰ লগত সেইকাৰণে অলপ পাৰ্চনেলি কিবা এটা দিবা বিচাৰিছে গিফ্ট এটা দিব স্পেচিয়েলি কি গিফ্ট ক'ব নোৱাৰি গাইজ মানে এতিয়া কইনাক দিবা যাব গিফ্টটো কি খুলছোন আমি চাং গিফ্টটো ফুল একো নহয় ফুল ঠগা গপ নহয় ফুল তই খালি ঠগা হ'লি হ'ল দে তই ফুল খালি আনবক্সিং কৰাকে ছাৰপ্ৰাইজটো আনবক্সিং কৰ সুমনে কি দিছে
যি হওক তই আগে খোল পেকিংটো খোল ঘড়ীয়ে হওক বা কিবাই হওক খুলবা পৰা নাই তোৰ জোৰে নাই গিফ্ট পাই হাঁহি থাকে আৰু গাইজ এয়া কইনাৰ ফালৰ পৰা দৰাৰ পাৰ লৈ আহিলোঁ আৰু দৰাৰ পাৰ এতিয়া আহিব পুৰা অলপ ডেন্স কৰিলোঁ আৰু গাইজ মানে দৰাৰ ফালৰ পৰা মানে আমি এতিয়া দৰা হৈ যাম কইনা আনবা ওচৰতে বিয়া তেতিয়ালৈকে আৰু এতিয়া দৰা কমপ্লিট ওলা হৈছে আৰু এতিয়া যাম আৰু আপোনালোকে কায়ো খং নাৰাগ নকৰিব যিহেতু দৰা অসৰকৈ আমাৰ প্ৰশ্ন লম্বা হ'ব পাৰিব তাতে কায়ো খং নকৰিব নাচিব পাৰে তাৰ কাৰণেও আমি বেয়া নকৰোঁ এতিয়া কথাটো হ'ল প্ৰথমতে মই তুমি বুলিও ক'লোঁ সৰু যিহেতু তোমাৰ পৰিচয়টো ফুল মানে সম্পূৰ্ণ অসমীয়াত দিয়ক মোৰ নাম মহম্মদ আজিজুল আলী মোৰ দেউতাৰ নাম মহম্মদ হাছাৰ আলী মোৰ মাৰ নাম মিছ নুৰজাহান বিবি গাঁও বৰচিনিকা মুছলিমা জিলা অসমীয়া তিন নম্বৰটো কাৰ পুক কাৰ নাতি ক'ত যোৱা দবাগ ৰাতি কাৰ চোতালত দিবা ভৰি কাক দিবা মালা ধৰি এইটোৱে লাষ্ট কুৱেশ্যন না আৰু কৰিব আছে আৰু একেলগে উত্তৰ দিয়াৰ সম্ভৱ নহয় মই দি দিম নোৱাৰিলেও অসুবিধা হ'ব নহয় আমি নামানো না কিমান প্ৰশ্ন কৰে কৰিলোঁ মই কৈছোঁ আগতে কৈছোঁ আপোনালোকক হাত জোৰ কৰি কৈছোঁ মই লাম্বাকে প্ৰশ্ন কৰিম জেগা যিহেতু নাই লাম্বাকে কৰক মই একেলগে দি দিম একেলগে নিদি নহ'ব ঠিক আছে একেলগে দিব মোক কিন্তু একেলগে প্ৰশ্নৰ উত্তৰ লাগব নাজনো শব্দ নহ'ব নাজনো শব্দ নহ'ব নাজনো দিন জানো দিন তেনেহ'লে যদি আপোনালোকৰ অপশ্যন আছে মোৰো অপশ্যন আছে জানো দিন মই দিন সেইটো মোৰ পৰা হ'ব স্প্ৰে থকা মানুহ কতে স্প্ৰে কাটাৰে আছে স্প্ৰে আনছিল বোলে এই যে এতিয়া বৰ্তমান ৰ'দো নাই বৰষুণো নাই একো নাই এতিয়া আপোনালোকে ছাতাটো লৈছে তাৰ অৰ্থটো কি গাড়ী বৰষুণে বতাও নাই যেতিয়া বাদুলি আহি হাগি দিয়ে তেতিয়া গাত পৰিলে কাপোৰযোৰ লেতেৰা হ'ব সেইটো কাৰণে আনিছোঁ তোমাৰ পৰা এনে এটা বস্তু লাগে এনে এখন জিলাৰ নাম লাগে তুমি মুখেদি ক'ব নোৱাৰা তুমি ইচাৰাই দি ক'ব লাগিব জিলাখনৰ নাম জিলাখনৰ নাম তোমাৰ ইচাৰা দি ক'ব লাগিব ৰাইজৰ পৰা ন' কুৱেশ্যন এনচাৰ মই নলওঁ এইগিলা অভ্যাসে নাই যিটো বস্তু নেকি আজিকালি বহুতে জানি দিয়া নাই এজন ভাল মানুহৰ মুণ্ড লাগে ভাল এজন ভাল ডাঙৰ মানুহৰ এজন মুণ্ড লাগে বা বিশিষ্ট এজন মানুহৰ মুণ্ড এটা লাগে মহাত্মা গান্ধী লাগে মহাত্মা গান্ধী মুণ্ডা লাগে বোলে মহাত্মা গান্ধী কি দিয়া 5 টকা মুণ্ডা নাই মুণ্ডা নাই মুণ্ডা আছে না নাই মুণ্ডা নাই
তোমাক নিবলৈ আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ কি হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ মানে দৰা অলপ প্ৰশ্ন সুধো আপুনি প্ৰথম বিয়া পাতিছে আপোনাৰ ফিলিংছটো কেনেকুৱা বহুত ভাল লাগিছে বিয়া পাতি কেনে কেনেকুৱা ভালকৈ ৰাইজে বহুত আপুনি ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছে আপোনাৰ অনুভৱটো কেনেকুৱা এতিয়া যদি কইনা কান্দে আপোনাৰ কেনে লাগিব বিয়া বুলি কান্দিবই তথাপিও মানে কি এতিয়া মই খোজকাঢ়ি আহিছোঁ আপোনাৰ লাগিছে লাষ্ট কইনাতে পুৰা বহিছে কান্দা কান্দা কাটি কৰ অলপ বুঢ়া বোলা কথা মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে আৰু গাইজ বিয়া খালোঁ আৰু এতিয়া 1 বাজিল এতিয়া ঘৰত যাব লাগিব আৰু মোৰ কালি এক্সাম আছে আৰু কালি মানে দৰাৰ বাৰতে বিয়াখন খাব নাপাম আৰু ভিডিঅ'টো কেনে লাগিল আপোনালোকে কমেণ্ট কৰি ক'ব আৰু আজিলৈকে বাই বাই